Welcome to ItzRafiq. আজিৰ ভিডিঅ'টোত আমি শিকিম কেনেকৈ আমি HTML টেবল ইউজ কৰি আমাৰ ক্লাছৰ টাইম টেবলখন বনাব পাৰোঁ যেটো HSLC এক্সামৰ প্ৰেক্টিকেলৰ কাৰণে ইম্পৰ্টেন্ট হয় সো লেটস ডু ইট প্ৰথমে মই নতুন ফাইল এখন লৈ লৈছো HTML ফাইল আৰু ফাইলখন সেভ কৰিছো index.html হিচাপে তোমালোকে যিকোনো নাম দিব পাৰা at first আমি root element to লিখিম যেটো হল HTML so আমি root element লিখি ললো HTML এর ভিতৰত আমি লিখিম head tag header ভিতৰত আমি লিখিম title আৰু title এর ভিতৰত আমি লিখিম time table তাৰ পিছত আমি header পা উলাই আহো এতিয়া আমি ক্ৰিয়েট কৰিম body tag এর ভিতৰত আমি লিখিম প্ৰথমে h1 এর ভিতৰত আমি লিখিম টাইম টেবল আর জাস্ট আমি স্কুলৰ নাম লিখি দিব পাৰো ABC স্কুল তাৰ পাছত আমি h1 ৰ পৰা উলাই আহি এতিয়া আমি টেবল ক্ৰিয়েট কৰিম সো টেবলৰ কাৰণে আমাৰ কোড হ'ব টেবল আৰু তাৰ পিছত আমি নেক্সট লাইনত আহিম এতিয়া আমি আমাৰ টেগ লিখিম caption means টেবলৰ নামটো captioner ভিতৰত লিখিম time table তাৰ পিছত আমি টেবল row ক্ৰিয়েট কৰিম টেবল row ক্ৰিয়েট কৰিব কাৰণে আমাৰ কোড হ'ব tr টেবল row tr ৰ পাছত আমি লিখিম th ত আমি হেডিংস ক্ৰিয়েট কৰিম সাপোজ আমাৰ হেডিংসত আছে প্ৰথমে ডে আৰু পিৰিয়ড ডে আৰু পিৰিয়ড তাৰ পাছত আমি নেক্সট প্ৰথম পিৰিয়ড সেকেন্ড পিৰিয়ড এইবিলাক লিখিম সো th কন্টিনিউ থাকিব th লাইক ফাৰ্স্ট আকৌ th এবাৰ লিখিম সেকেন্ড then again th এবাৰ লিখিম থাৰ্ড আকৌ th এবাৰ লিখিম টিফিন তাৰ পিছত আকৌ th fourth আকৌ th fifth suppose স্কুলত জাস্ট পাঁচটাই পিৰিয়ড আছে সো ফিফথ হলে আমি লিখিলো এইবাৰ আমি ইয়াৰ পৰা উলাই আহিম এটো টিয়াৰৰ পৰা আমি নেক্সট ৰো ক্ৰিয়েট কৰিম সো লেটস সি आवर আউটপুট রিফ্রেশ দ্য পেজ সো এইখন হল আমাৰ টেবলখন তোমালোকে দেখা পাইছা ইয়াতে এইখন আমাৰ টেবল ইয়াতে আমি একো বৰ্ডাৰ দেখা পোৱা নাই সো পাছত আমি যেতিয়া ষ্টাইল এপ্লাই কৰিম তেতিয়া আমি দেখা পাম এইবাৰ আকৌ আমি টিআৰ লিখিম টেবল ৰো আৰু টেবল ৰোৰ ভিতৰত আমি এইবাৰ লিখিম th ৰ ঠাইত td প্ৰথমে ডে পিৰিয়ড আছে প্ৰথমটো আমি লিখিম মানডে তাৰ পাছত নেক্সট লাইন আহিম আকৌ td এইবাৰ প্ৰথম পিৰিয়ডত যেটো সাবজেক্ট আছে সাপোজ ম্যাথছ আকৌ td এবাৰ নেক্সট পিৰিয়ডত কোনটো ক্লাস আছে এটো লিখিম let it be english তাৰপিছত আকৌ td এবাৰ নেক্সট পিৰিয়ডত আমাৰ কি ক্লাস আছে হেতু লিখিম সো td social তাৰপিছত আমাৰ টিফিন থাকিব সো টিফিনত আমি লিখিব পাৰো races তাৰপিছত আকৌ td এইবাৰ দিলু সাপোজ ইলেক্টিভ আকৌ td এইবাৰ দিলু সায়েন্স সো এটাৰো আমাৰ হৈ গল মাজত এটা th খুমাই আছে এটো td হ'ব লাগে তেতিয়া তোমালোকে মন কৰিবা যেতিয়া আমি th ৰ ভিতৰত লিখো তেতিয়া আমাৰ
টেক্সটখিনি বোল্ড হৈ আহে আৰু চেণ্টাৰ পজিশ্যনত লোকেট হয় এতিয়া আমাৰ উইকত থাকিব টোটেল 6 ডেজ সো আমি এই পাৰ্টটো কপি কৰিম কপি কৰি পাছত আমি 6 টাইম পেষ্ট কৰিম 1 টাইম 2 টাইম 3 টাইম 4 টাইম এণ্ড 5 টাইম এণ্ড 6 টাইম এতিয়া আমাৰ ডে কেইটা চেঞ্জ কৰিম সো ইয়াতে মনডে আছে আমি এটো কৈ দিম স্যাটাৰডে স্যাটাৰডে কৈ দিলু স্যাটাৰডে হৈ গল তাৰছত সাবজেক্ট গিটা আমি স্যাটাৰডেত মেইনলি আমাৰ টিফিনৰ পাছত না থাকে হাফ ডে হয় সো আমি কি কৰিব পাৰো ইয়াতে টিডিৰ পাছত এটো টিডিৰ পাছৰখিনি কাটি দিম আমি সো ইয়াতে আমি লিখিম কল স্প্যান ইকুৱেল আমাৰ টোটাল বাকি কলম থাকিলে তিনিটা কল স্প্যান ইকুৱেল 3 তেতিয়া কি হ'ব তিনটা কলম স্প্যান হৈ যাব ইয়াতে আমি লিখিব পাৰো হাফ ডে সো এতিয়া সবা আমাৰ টেবলখনত একো বৰ্ডাৰ নাই প্ৰথমে আমি ডে গিটা চেঞ্জ কৰো তাৰ পাছত আমি টেবলত সিএসএস এপ্লাই কৰিম এটো হ'ব আমাৰ ফ্ৰাইডে দেন তাৰ পাছত আহিব থাৰ্সডে তাৰ পাছত আহিব ওয়েডনেসডে তাৰ পাছত আহিব টিউজডে তাৰ পাছত থাকিলে আমাৰ মানডে সো আমাৰ এইখন টেবলখন হৈ গল ইয়াতে আউটপুটত দেখিবা মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে এণ্ড স্যাটাৰডে আৰু আমাৰ টিফিনৰ ট্ৰেসেস বাৰে আছে এখিনি যদি আমি একেলগে লিখিব লাগে দেন তাতো আমি এটা কাম কৰিব পাৰো ইয়াত আমি ৰো স্পান এড কৰিব পাৰো বাট এট প্ৰেজেন্ট আমি নকৰো প্ৰথমে আমি সিএসএস ষ্টাইল এপ্লাই কৰি লও টেবললৈ তাৰ কাৰণে আমি হেড টেগৰ ভিতৰত আহিম তাত আমি লিখিম ষ্টাইল টেগ সো ষ্টাইল টেগৰ ভিতৰত আমি প্ৰথমে আমি টেবল প্ৰপাৰ্টি লিখিম সো টেবলৰ টেবল দেন tr আৰু td টেবল আৰু tr তাৰ পাছত আমি ভিতৰত লিখিম বৰ্ডাৰ 1px solid color let it be blue এতিয়া টেবল tr আমি property means tag select কৰিছো টেবল আৰু tr tag আৰু border apply কৰিছো 1px and solid and the color is blue so tr let td as well So টেবলৰ কাৰণে আমি 1px border apply কৰিলো then পেজৰ color change কৰিবৰ কাৰণে আমি লিখিম body তাৰ ভিতৰত আমি লিখিম background color যেটো background color আমি দিব খোজো let it be yellow so page color yellow হৈ গল এতিয়া table tr td let it do it one by one body background color yellow তাৰপিছত আমি টেবলৰ কাৰণে এপ্লাই কৰো টেবল তাৰপিছত আমি ইয়াতে টেবলৰ প্ৰপাৰ্টি লিখো border 1px solid black black এটা টেবলৰ চাৰিফালে বৰ্ডাৰ দেখিবলৈ পাইছা এটা টেবলখন যদি অকমান ডাঙৰ কৰিব লাগে দেন we can write width
then কিমান ডাঙৰ লাগে suppose আমাৰ স্ক্ৰিনৰ 80% লাগে so we can give 80% so 80% অকুপাই কৰিব তাৰ পিছত যদি আমাক percentageত না লাগে pixelsত লাগে that also we can do let it be 400 px so 400 pixels লৈ লৈছে তাৰ পিছত আমি বৰ্ডাৰটো অকল টেবলৰ কাৰণে এপ্লাই কৰিলো বাকিখিনিৰ কাৰণে হোৱা নাই এতিয়া যদি টিআৰৰ কাৰণে এপ্লাই কৰো টিআৰ লিখিম তাৰ পিছত লিখিম বৰ্ডাৰ same 1px solid black এতিয়া দেখিবা টেবল ৰো গেটাটো বৰ্ডাৰ এপ্লাই হৈ যাব তাৰ পিছত টিডি দিব কাৰণে আমি লিখিম টিডি বৰ্ডাৰ 1px solid black so td to ahi gol aru th dibo karone actually amak tr or karone na lage th dibo karone ami th likhi lolu setia etia amar gotei table khonot border ahi gol etia saba half day to just eta single cell hisabe ase because ami yate likhisilu last td to likhisilu লাষ্টত আমি টিডি মাত্ৰ তিনিবাৰ চাৰিবাৰ লিখিছো লাষ্টত লিখিছিলো কল স্পান ইকুৱেল 3 সো তিনিটা কলমক একেলগে মাৰ্জ কৰি লৈছে দেন এতিয়া আমি যদি এম্পটি স্পেসেস দিব খুজো লিখাখিনিৰ ভিতৰত তেতিয়া হলে আমি লিখিব পাৰো padding equal let it be 5px 5px so command khali jaga ahi gol aru etia border khinir majot spaces ase spaces khini jodi remove koribo lage then will come inside table property and we can write amar take to asile border collapse equal collapse এখিনি লিখিলে আমাৰ বৰ্ডাৰখিনি এটা লাইনত হৈ গল এতিয়া যদি আমাৰ এৰাউন্ড বৰ্ডাৰটো অকমান ডাৰ্ক দিব আছে তেতিয়া জাস্ট আমি টেবলৰ ভিতৰত আহিব পাৰো আৰু 1 পিক্সৰ ঠাইত আমি অকমান বেছিকে লিখি দিলো 2px এতিয়া আমাৰ বৰ্ডাৰটো অকমান ডাৰ্ক হৈ আহিলে আকৌ যদি ৰাউন্ডেড কৰিব লাগে বৰ্ডাৰটো দেন we can do border radius তাৰপিছত কিমান ৰাউন্ড কৰিব লাগে let 5 pixels only 5 pixels so tabular around that border to common rounded shape hoi jabo so this way ami eneke tabular decoration koribo paru tarpsot th aru td t ami as well background color text color o change koribo paru tar kane ami th or bhitor ahim background color suppose moi yat di dilu black aru text color di dilu white so yate saba background color black aru text color white dilu tetia ekhini black and white hoy goise aru border color change koi diu border color to yat di diu white so eneke change hoy gol similar way amar jodi td color change koribole ase then yat ami likhibo paru border not border it is a background color it's like blue so light blue border color change hoy gol text color jodi change koribo lage then color blue text color to blue hoy gol blue to bhal dekha nai so dark blue bhal laga nai so let it be brown
no light color আমি dark color দিব লাগিব we can give red as well finally black so এনেকে আমি টেবুলৰ css style change কৰিব পাৰো এনেকে তোমালোকৰ স্কুলৰ টাইম টেবুলখন ডিসপ্লে কৰিব পাৰা এতিয়া আমাৰ প্ৰথম স্কুল স্পেলিংটোৱে ৰং আছে প্ৰথমে আমি ওপৰত যাওঁ একেবাৰে abc স্কুল তাৰ পিছত আমাৰ টেবল নামটো যদি তলত দেখাব লাগে বা ওপৰতে যদি অকমান ভালকে দেখাব লাগে অলপ ডাঙৰকে কালাৰফুল তেতিয়া হলে আমাৰ css property হ'ব caption captioner ভিতৰত আমি কি কৰিব লাগে লিখিম আমি সাপোজ text decoration কৰি দিলু text decoration text transform capitalized or uppercase মানে গুটেখিনি ক্যাপিটাল হ'ব সো গুটেখিনি ক্যাপিটাল হৈ গল তাৰ পিছত আমি font size লিখি দিউ font size large বুলি দি দিলু তাৰ পিছত color টেক্সটৰ কালাৰটো আমি red দি দিলু তাৰ পিছত font text decoration underline কৰি দিলু সো এনেকে কৰি আমি ক্যাপশনৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰো বাস এনেকে তোমালোকৰ স্কুলৰ টাইম টেবলটো ক্ৰিয়েট কৰিব পাৰা আৰু যিখিনি css ইয়াত লিখিছো css পাৰ্টটো তোমালোকে নিজৰ ক্ৰিয়েটিভিটি ইয়াত দেখাব পাৰা কেনেকে তোমালোকে কৰিব পাৰা বাকি টেবলৰ যিখিনি কোড আছে টেবলৰ কোডখিনি সেম থাকিব এইখিনি হল কমপ্লিট কোড এইখিনি css পাৰ্ট তাৰ পিছত ইয়াতে টেবলৰ পৰা যিখিনি ষ্টাৰ্ট হৈছে তোমালোকে জাস্ট tr তাৰ পিছত প্ৰথম লাইনটোত আহিব th এইখিনি লাগিব তাৰ পিছত নেক্সট লাইনটোত আহিব tr তাৰ পিছত td থাকিব আৰু এই পাৰ্টটো তোমালোকে 6 টাইমছ ৰিপিট কৰিব লাগিব ৰিপিট কৰিলে তোমালোকৰ টেবলখন ক্ৰিয়েট হৈ যাব আৰু একেবাৰে লাষ্টত তোমালোকে কৰিব লাগিব tr ক্লোজ কৰিব লাগিব টেবল ক্লোজ বডি ক্লোজ কৰিব লাগিব সো এনেকে তোমালোকৰ স্কুলৰ টাইম টেবল ক্ৰিয়েট কৰিব পাৰা আৰু তোমালোকৰ পিৰিয়ড যদি আৰু বেছি দিব খুজা তেনেহলে td আৰু th আৰু এবাৰ বেছি লিখিলে হৈ গল বাস এনেকে কৰিব পাৰা এট লাষ্টত মই দেখাই দি আছো কেনেকে তোমালোকৰ টিফিন পিৰিয়ডৰ সেল গিটা যদি মাৰ্জ কৰিব পাৰা কেনেকে কৰিব পাৰা সো প্ৰথমে আমি ইয়াত আহি আমাৰ প্ৰথম সেলটো যত ৰেসেস আছে ইয়াত আমি লিখিম td ইয়াতে আমি row span লিখিম row span equal আমি কিমানটা কৰিব লাগে টোটাল আমাৰ ডে আছে 6 স্যাটাৰডে কৰিব না লাগে টোটাল ডে আছে 5 সো 5 লিখিম row span equal 5 আৰু বাকি যত আমাৰ ৰেসেস আছিল সেই td কেটা আমি ৰিমুভ কৰি দিম সো এইখিনি অলপ কনফিউজন হয় তোমালোকে নকৰিলেও চলিব বাট যদি কৰিব পাৰা দেন ইটস গ্ৰেট সো আমি দুবাৰ ৰিমুভ কৰিলু আমি টিল ফ্ৰাইডে লৈ যিটা ৰেসেস নামৰ সেলস আছিল টেবলত হেকেটা আমি ৰিমুভ কৰি দিম ৰিমুভ কৰাৰ পাছত কি হ'ব গোটেইকেটা ৰো একেলগে আহি যাব সো row span equal 5 দিলু ফাইলখন সেভ কৰি আমি যদি এতিয়া আউটপুটত যাও সো তোমালোকে দেখিবা ইয়াতে ৰেসেসটো এটা কলম হিচাপে মিন্স এটা বক্স হিচাপে আছে সো এতিয়া দেখিবলৈ পারফেক্ট টাইম টেবল যেন লগা হৈছে টেবলখন অকমান জুম কৰি দেখাইছো আউটপুটটো এটো হল আমাৰ আউটপুট abc স্কুল টাইম টেবল তাছত ডে পিৰিয়ড ফার্স্ট সেকেন্ড থার্ড টিফিন দেন ফোর্থ ফিফথ এতিয়া যিকেটা th আৰু nd থার্ড rd ওপৰত যদি লিখিব লাগে যদি টিচাৰে ওপৰত লিখিবলৈ কয় তাৰ কাৰণে আমাৰ অপচনস আছে তাৰ কাৰণে আমি কি কৰিম প্ৰথমে আমি আহু প্ৰথম ৰটোৰ ভিতৰত যত th আমি লিখিছো সো st যত আছে আমি তাত লিখিম sub আৰু st ওকে তাৰ পিছত সিমিলাৰ ওয়ে সেকেন্ডৰ কাৰণে আমি এনেকে লিখিম nd ৰ কাৰণে sub nd তাৰ পিছত সিমিলাৰ ওয়ে থাৰ্ডৰ কাৰণেও sub it's not b actually it is sup rd
এইকেইটাও SUP হ'ব নট বি সাব হলে তলত আহে আমাক লাগে ওপৰত সো সাব সো SUP and fourth আৰু fifth ৰ কাৰণে আমি কৰিম সো SUP TH then SUP TH তাৰপিছত সেভ কৰি দিলো এতিয়া গৈ আমি যদি পেজখন এতিয়া আমি পেজত চাও যদি আমাৰ TH কেটা ওপৰত আহিছে থাৰ্ডত এক্সট্ৰা ব্ৰেকেট এটা আছে লেটস ৰিমুভ দা ব্ৰেকেট ওকে এতিয়া চাবা আমাৰ ST ND RD কেটা ওপৰ ফালে আহিছে সো এনেকে তোমালোকৰ টেবলখন মডিফাই কৰিব পাৰা সো আজিৰ ভিডিওটো ইমানখিনি থ্যাংক ইউ ফৰ ওয়াচিং সি ইউ ইন এ নিউ ভিডিও টিল দেন টেক কেয়াৰ এন্ড বাই